हेलो আপনারা সকল ভালো আছেন আপনারা সে বাবুল আসা মিস সালার ভালো আজকে ভিডিও বানাবলা আলাদা তরিকা আলা কি তো আপনারা বহুত মৰম কৰিছে ভাল লাগিছে আৰু সেকেন্ড ভিডিও দিয়া বনাইছো কাৰণ ডেইলি ব্লগ দিম বুলি কৈছিলো কিন্তু মোবাইলটো বেয়া হৈছে হাজিৰা কৰি এই মোবাইলটো লৈ আনিছো মানে ভাড়া দি বিলে আপোনালোকৰ মৰমৰ কাৰণে তো আজি এই ভিডিঅ' বিশেষকৈ একো হ'ব যোৱা নাই তো আপোনালোকক কম মই কিমান তাৰিখৰ ভিতৰত মই ব্লগ দিম আজি এই ভিডিঅ'টো দি পেলাই আপোনালোকক জনাব খুজিছোঁ কাৰণ হয় 100 টকাত এই মোবাইলটো ভাড়াত লৈছোঁ 4 ঘণ্টাৰ কাৰণে মানে গাইছ মই কমতো 25 তাৰিখৰ পৰা ডেইলি ব্লগ দিম কাৰণ মই মোবাইল ল'ম তেতিয়া তো পইচাটো মানে হোৱা নাই সেইকাৰণে আমাৰ দছলি ক'তনো মোবাইল ল'ব পাৰিম এতিয়া লগ তো আমাৰ দছলিনো মোবাইল ল'ম বুলি ক'লে ক'ত ল'ব পাৰোঁ তো তাতে আপোনালোকে এনেকুৱা ছাপোৰ্ট কৰিছে বহুত ভাল লাগিছে আৰু কি ক'ম আৰু ভাষা নাই তো গাইছ তো জেলি মই মোবাইল ল'ব যাইছোঁ আৰু আপোনালোকে কমেণ্ট কৰিছোঁ কোনটো মোবাইল ল'লে ব্লগৰ কাৰণে ভাল হ'ব তো আপোনালোকৰ যোনটো কমেণ্ট বেছিকৈ সেইটো মোবাইল ল'ম আৰু বহুত কমেণ্ট কৰিছে বহুত ছাপোৰ্ট কৰিছে বহুত ভাল লাগিছে আৰু জলদি মোৰ 200 ছাবস্ক্ৰাইবাৰ হ'ব যাইছে তো আপোনালোকৰ জলদি ছাপোৰ্ট লাগে ছাপোৰ্ট আৰু মই জলদি মোবাইল লৈ পেলাই আপোনালোকক ডেইলি ব্লগ দিম আৰু ভাল কমেণ্ট কৰিছে আৰু কিছুমানে বেয়া কমেণ্ট দিছে সেইবিলাক ইগনোৰ কৰিছোঁ মই আৰু সেই ৰিপ্লাইও নাপাওঁ মই আৰু বহুত এপিছ'ডো ব্লগাৰে ভাই জলদি তো আপোনালোকে চাব 25 তাৰিখৰ পৰা ডেইলি ব্লগ তো এইটো মোবাইল মই 4 ঘণ্টাৰ কাৰণেহে আনিছিলোঁ কিন্তু এই ভিডিঅ'টো বেছি দীঘলো নকৰোঁ আৰু গাইজ দোকান থাকিম অলপ আপোনালোক দেখাম তো মই ডাইৰেক্ট কথাটো কৈ জানো আপোনালোক বৰিং নকৰোঁ তো 25 তাৰিখৰ পৰা ডাইৰেক্ট ব্লগ আহি আছে তো বহুত ছাপোৰ্ট কৰিছে কাৰণে মই ভাড়াত লৈ হ'লেও মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ তো ছাপোৰ্ট লাগে তো গোটেইকেইটা ভিডিঅ'টো এইখিনি ভাইৰেলো আছে তো আপোনালোকে এইটো ভিডিঅ' জানো ভাইৰেল তো কিছুমানে কমেণ্ট কৰিছিল তো মই কওঁ মই মানে তেতিয়া আগতে যাওঁ সেইবিলাক জেগাত তো ফটোগিলা থাকে তো সেইবিলাকতো থাম্বনেইল বনাই দিওঁ তো বাট আজি পাই আৰু সেই থাম্বনেইল নাহে আৰু তো বল খেলি আহিছোঁ মানে আপোনালোকে কমেণ্ট কৰিছে এতিয়া ক'ব বল খেলা ভিডিঅ' কিয় নবনালি মানে গাইছ মোবাইল নাছিল এইটো এতিয়া ভাড়াত লৈছোঁ আৰু ব্লগ বনাইছোঁ তো আহি আছে 25 তাৰিখৰ পৰা ডেইলি ভিডিঅ' ডেইলি তো এতিয়া পইচা কি ঠাণ্ডা গাইছ তো গাইছ ধোৱা হৈ গ'ল তো গাইছ 25 তাৰিখে নহ'লে 1 তাৰিখৰ পৰা ফিক্স দিম কাৰণ 25 তাৰিখৰ মানে পইচাটো হোৱা কথা আছে নহ'লে 1 তাৰিখৰ পৰা পাক্কা দিম 1 তাৰিখৰ পৰাই আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰিছে মোৰ লগালে আকৌ মোবাইল ভাড়াত লৈ হ'লেও মই ডেইলি ব্লগ দিম 1 তাৰিখৰ পৰা হ'লেও দিম নহ'লে 25 তাৰিখটো কাপ্পা নহ'লে 1 তাৰিখৰ পৰাই তো ভিডিঅ' চাই এই চাইডে চাব পাৰা বাদামে যিটো বক্স বেয়া হৈছিল মই নিজে বনাইছোঁ মানে এইবিলাক ফিটিং কৰি নিজে হেৰি কৰিছোঁ স্পিকাৰ তো আজি নুশুনা বাৰু গান মানে এটাই মোবাইল না এটা মোবাইলৰ কাৰণে কিহত লগাম তো কেতিয়াবা শুনাম দিয়া মোবাইল লৈ পিন্ধি পাৰ হ'ব লাগিব দোকানৰ কাৰণে আৰু মই ইণ্ডাল তাৰ পৰা ফিটিং কৰি লৈ গৈছিলোঁ সেইখিনি কৈছিলোঁ না তো চেণ্ডেল পাৰ কৰি দিব লাগে তেনেকৈ যি বস্তু আছে নহয় পাৰ কৰি দিব লাগে তই পিন্ধি পাৰ হ'ব ভাল লাগে আৰু তো পাৰ কৰিলোঁ এইখন দৰ্জা খুলিব লাগিব তো খুলি ল দোকান থুপ চুপ লগাই ল'লোঁ তো এতিয়া বাহিৰত দেখি যাওঁ বাদাম তো গাইছ বাদাম খাই লওঁ বাদাম মইতো গাইছ বাকালে দিয়া খাওঁ তো গাইছ বাকালে দিয়া খালে কিবা হোৱা নেকি আপোনালোকে কমেণ্ট কৰিবচোন মই কিন্তু বাকালে দিয়া খাওঁ তো আজিকালি একো হোৱা নাই তো বহুত দিন খালোঁ কিন্তু বাকালে দিয়ে খাওঁতে একো হোৱা নাই অন্য কৰা নাই বেকগ্ৰাউণ্ডটো চাব পাইছে বৰষুণ পূৰা আহি আছে পূৰা বৰষুণ দিব তো গাইছ মোৰ লগত কোন আছে জানানে এই ম'ম' তো এইটো চাওক লাষ্ট কৰিছি ভিডিঅ' কেতিয়া বনাবি সেইটো কওঁ বনাম তো গাইছ লোকেল কমেডি চেনেলটোত কেনে কমেডি ভিডিঅ' হ'ব কচোন কওঁ ৰাইজে সুধি আছে দাবী কৰি ৰাইজত দাবী বিপুল দাবীত কচোন তুমি কচোন নিমকি আছিল না কি আছিল পাহৰিলোঁ মই নামটো তোমাৰ গাইছ নামটো মই নিজে পাইছোঁ আৰু এতিয়া কচোন ভিডিঅ' কেনে পাৰিব কওঁ গাইছ মইতো ৰেডি দে এটা ক'ব নোৱাৰি কিন্তু মোৰ এতিয়া কিন্তু মোৰ মোবাইলটো বেয়া আছে তো 25 তাৰিখৰ পৰা ডেইলি ভিডিঅ' আহিব এডৰো আহিব তেতো আহিব তো চাব তো আমি চেষ্টা কৰিম মানে দেওবাৰে বনাই থৈ দিম আৰু তো মানে স্কুল থাকে ন তো আজিকালি চৰকাৰে এটা কাম ভাল কৰিছে কিন্তু বাদামবিলাক দিয়ে বা মাজতে আলু দিছিল হয়নে নহয় কচোন মাজতে আলু দিছিল এতিয়া আজি বাদাম দিছে ভাল কৰিছে কিন্তু তো গাইছ আজি ভিডিঅ' মানে আছিলে ভিডিঅ' ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিলে লগ পাব ন তো ভিডিঅ' তো আজিলৈ বাই 25 তাৰিখে লগ পাম